যাম এইকেইদিনতে যাম এটা প্লেনিং কৰি আছোঁ প্লেনিং কৰোঁ কেইটা কিছুমান আনএক্সপ্ল'ৰ ঠাই এক্সপ্ল'ৰ কৰিম চব যিহেতু বিকিদা গপ্পটো মই কেপচাৰ কৰি ল'লোঁ লগত আছে বিকিদা সোণোৱাল দা আছাম আপোনালোকে বিকিদা চেনেলটো বাকি ছাবস্ক্ৰাইব কৰিব যিহেতু ভাল লাগিছে গানটো শুনি ভাল লাগিছে আৰু এতিয়া তোমাৰ পৰা ষ্টৰিটো কেনেকৈ মিলোৱা আশা কৰোঁ ভালে কৰিবা বেষ্ট অফ লাক ওকে এইফালে পাহাৰ দেখিছে মজা মজা পাহাৰৰ পৰা ওপৰত আছোঁ গুৱাহাটীত কেনেকৈ আহিলোঁ ক'ম বাৰু তাৰ আগতে সোণোৱাল দা আছামত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মানে কি হ'ল গুৱাহাটী আহি গ'লোঁ ত' ঘপককৈ গুৱাহাটী আহিবলগীয়া এটা কাৰণ হৈ গ'ল ইয়াতে বেলেগৰ ভিডিঅ'ই দেখাই থাকোঁ আজি গুৱাহাটী আহিছোঁ মানে নিজৰ এটা ডাইৰেকশ্যনত কাম কৰিম গুৱাহাটীত অফিচিয়েল চং কি হয় চব কৰি আছোঁ বা অলপ পিছত আপোনালোকে তো জাষ্ট আহি পাইছোঁ আৰু ৰাতি তেনেকৈ ঘপককৈ আহিবলগীয়া হ'লেও বহুতো চাৰ্জ নাছিল তেনেকৈ ভিডিঅ' চিডিঅ' বনাই আহিব পৰা নহয় ডাইৰেক্ট আহি ৰুমৰ পৰা দিছোঁ এজন লগৰ এজনৰ ৰুমত তো ডাইৰেক্ট তাত গৈ দেখাইছোঁ আপোনালোকক তো আহি পাই গ'লোঁ ইয়াৰ লোকেশ্যন পূৰা মজা তাৰপিছত এডোখৰ কি বুলি কয় এইটো ঠাকুৰকুছি ঠাকুৰকুছি নাৰেংগীৰ ওচৰত অ'কে এইফালে প্ৰডাকশ্যনৰ মানুহ তাৰপিছত এইফালে আছে আৰ্টিষ্ট তাৰপিছত এইফালে আমাৰ ছিংগাৰডাল নমস্কাৰ দুআষাৰমান কৈ দিয়ক গানটোৰ বিষয়ে দুআষাৰমান কৈ দিয়ক গানটো মই আমাৰ এটা গাঁৱত যেতিয়া ল'ৰাবোৰ বহে তিনিআলি এটাত যেতিয়া গাঁৱলৈ নতুন ছোৱালী এগৰাকী আহে ল'ৰাখিনিয়ে কেনেকৈ জোকায় বিহু সময়ত যেতিয়া ছোৱালী এগৰাকী গাঁৱলৈ আহে তেওঁ কেনেকৈ জোকায় তাৰ ওপৰতে গানটো লিখা হৈছে আচ্ছা আচ্ছা হয় আই হোপ আপোনালোকে ভাল পাব গানটো শুনি। গানটো লিখিছিল কোনে গানটো মই লেখা নিজে লেখা মই নিজে লেখা মই ক্লাছ 8তে গানটো লিখা একচুৱেলি সম্পূৰ্ণ হোৱা নাছিলে 8ত এতিয়া মই সম্পূৰ্ণ কৰি কিনে গানটো কৰি আছোঁ মজা আৰু কম্প'জিশ্যন ময়ে কৰা মিউজিক কৰিছে বেলেগ এজনে হয় আচ্ছা ঠিক আছে তাৰপিছত এইফালে আজি হিৰো কেনেকুৱা লাগিছে নমস্কাৰ ভালেই লাগিছে ভাল লাগিছে অঁ এতিয়া এইটো মোৰ একচুৱেলি এইটো ছেকেণ্ড হয় ছেকেণ্ড হয় পাই গ'লোঁ দীক্ষিতা চবে চিনি পায় দুআষাৰমান কৈ দিয়া গানটোৰ বিষয়ে কৈ দিয়া কেনেকুৱা হ'ব কেনেকুৱা লাগিছে আহি ভাল লাগিছে গানটোতো শুনি ভাল লাগিছে আৰু এতিয়া তোমাৰ পৰা ষ্টৰিটো কেনেকৈ মিলোৱা আচ্ছা, আশা কৰোঁ ভালে কৰিবা Okay. বেষ্ট অফ লাক থেংক ইউ ছাবস্ক্ৰাইব টু হিজ চেনেল গাইজ অ'কে থেংক ইউ এইফালে ভণ্টিৰ নাম তোমাৰ নাম কৈ দিয়া প্ৰিয়ংকা দাস প্ৰিয়ংকা দাস দাস এইফালে তোমাৰ মীনা আঠুৰীয়া আৰু তোমাৰ অনামিকা বৰা আচ্ছা মজা লাগিব কাম কৰি দেই হেল্ল' গাইজ মোক আজি ডাঙৰ গীত এটা দিলে সেইটো হৈছে শ্বুটিং য'ত মই ডাইৰেকশ্যন কৰিছোঁ আৰু থেংক ইউ অলৱেজ ৱেলকাম আৰু এখেতে মজা কাম কৰি আছে চ' চবে চাই যাব ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক থেংক ইউ আৰু কমেণ্টো কৰক এইফালে থাকিলে থাকিলেতো এনেও অঁ এনেও হ'ব মই উঠি গ'লোঁ মই আৰু এইপিনে আমাৰ মেকআপ আৰ্টিষ্ট আছে অফিচিয়েল মেকআপ আৰ্টিষ্ট অ'কে হ'ব তো এইফালে চলি আছে ফটোশ্বুট কামটো এতিয়া আধা হৈছে আৰু কি ক'বা কোৱা
কি ক'ম আৰু কাম কৰি বহুত কেনেকুৱা ভাল লাগিছে? লাগিছে বাকী গানটো শুনি বহুত ভাল লাগিছে আশা কৰোঁ সকলোৱে যাতে মৰম দিয়ে আচ্ছা। গানটোৰ বিষয়ে অ'কে চাব সোনকালে পাব আৰু এইখিনিয়ে ইমানে এইফালে মেইন মানুহ এইপিনে নহয় ইপিনেই হয় ন আচ্ছা মই এইপিনে এইফালে এইফালে আমাৰ হিৰ'ইন হিৰ'ইন কোৱা কেনেকুৱা লাগিছে কামটো কৰি ভাল লাগিছে অ'। চাই থাকিব চাই থাকিব লাইক আছে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব চব কৰিব কৰি ছাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু আমাৰ এইফালে হিৰ' মজা কৰিছা তুমি আজি মজা কৰিছা এইটো তোমাৰ এনজি দুটামান খাই আছোঁ আৰু আচ্ছা এইটো তোমাৰ 2 নম্বৰ কাম হয় মজা ফালি দিছা আৰু এইফালে আমাৰ ভণ্টি চেল্ফি ল'লোচোন মই আচ্ছা তো এইফালে চলি আছে এতিয়া ফটোশ্বুট ধুনীয়া লাগিছে তোমালোক মিলিছে সঁচাকৈ অ'কে মই মন ইয়াতে দেখাই দিছোঁ এই মন্দিৰ চালি আছে আহাচোন এইখিনি আহা চালি ধুনীয়া ছোৱালী ফটো এটা উঠিলোঁ আৰু তো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু চাব আৰু এইখেতে ডাইৰেকশ্যনটো দি আছে মজা দিছে কাম ভাল কৰি আছে আৰু কাম আপোনালোকে ভাল পাব অ'কে অঁ ভাল লাগিছে এইফালে চলি আছে ফটোশ্বুট ফটোশ্বুট ভিডিঅ' কৰিলেও ফটো মেইন ফটোমেন মই ওলাইছোঁ নাই অ'কে মজা 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 আপলোড মাৰি দিয়া আপলোড মাৰিম খালি এক্টৰ বাবু এই হৈছে আজি পৰিৱেশ মানে অলপ পিছত বৰষুণ আহিব আহোঁ বতৰ আৰু প্ৰডাকশ্যনে কি কৰিছে এতিয়া কামবিলাক কিমান আগবাঢ়িব এতিয়া কাম আগবাঢ়ি গৈছে ট'টেলি তো বৰষুণ আহিব সময় হৈছে অলপ সময় আচ্ছা সপোন দেখাটো ভাল প্ৰডাকশ্যনৰ লগত চশমাযোৰ সপোন দেখাটো ভাল অ' মাই গড এইটো চশমা মোক বেছি ভাল লাগে গম পোৱা নে তো শ্বুটিং পেকআপ হৈ গ'ল তোমালোকে ইয়াতে বহি আছা এচিষ্টেণ্টটো ভাল হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভোক লাগিছে এতিয়া আমি অ' কি দিলা যে খানা অ'কে আহি গ'ল ফুড আহি গ'ল বহুত ভোক লাগিছে মজা চিৰিয়াছলি তো বহুত কেনেকুৱা ভোক লাগিছেনে অ'কে শ্বুটিঙৰ পৰা বাহিৰে বাহিৰে আহি গ'লোঁ ডেভিডৰ অফিচলৈ তাৰপিছত এইফালে আহিব লগ কৰোঁ তো বলক চ' যিহেতু বিকিদা গোপৰটো মই কেপচাৰ কৰি ল'লোঁ লগত আছে বিকিদা সোণোৱাল দা আছাম আৰু আপোনালোকে বিকিদা চেনেলটো গৈ কিনে ছাবস্ক্ৰাইব কৰিব যিহেতু বহুত ধুনীয়া এক্সপ্ল'ৰ কৰি কিছুমান ঠাই আপোনালোকক দেখাই আছে আৰু অলপ মৰম দিব আমাৰ বিকিদাক আৰু বিকিদা ষ্টুডিঅ' আহি কেনেকুৱা লাগিছে মজা লাগিছে এটা সপোন যেন লাগিছে মানে কি হ'ল আগৰ পৰা তোমালোকৰ ব্লগ চাওঁ ন তাৰপিছত লগ পোৱা এটা আশা আছিলে তোমালোকে আহা কিন্তু আমাৰ ডিব্ৰুগড় চাইডে হৈ তোমালোকে নাহৰকটীয়া চাচনি এইটো ঠাইত অহা নাই ন আৰু যিহেতু আপোনালোকক এইটো বিকিদা ব্লগতে কৈ আছোঁ যিহেতু ডিব্ৰুগড় যাম এইকেইদিনতে যাম এটা প্লেনিং কৰি আছোঁ যিটো প্লেনিং কৰোঁ বিকিদাৰ লগত কিছুমান আনএক্সপ্ল'ৰ ঠাই এক্সপ্ল'ৰ কৰিম আবাৰ ধামাকা কৰিম চ' আপোনালোকে ষ্টে টিউন থাকক আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক